खुलुमबाय बिटिआरआव राजखान्थिनि बारहुंखा बारसिगोन नामा प्रमद बर' दैदेननाय बड'लेण्ड सोरखार सिफायनो थामथिम दा समाव मोनसे गिदिर ब्रेकिं निउज प्रमद बर' सोरखार सिफायनानै हाग्रामाखौ सिफ खालामनो बानजायनाय जागासिनो सुलुङाव बुंनाय बादिब्ला प्रमद बर' दैदेननाय इउपिपिएलनि एमसिएलएफोरानो थामथिम खालामदों प्रमद बर'नि सोलाय हाग्रामा महिलारिखौ सिफ खालामनायनि बिथांखि ब्रेकिं निउज बड'लेण्डआव बारनो हमदों राजखान्थियारि बारहुंखा बे गोब्राब बारहुंखायाव प्रमद बर'आ बिटिआरनि सिफनिफ्राय बोख्लाय जासिगोननि आरआव जाफुदों आसामनि खौरां बिजोंफोराव प्रमद बर'नि सोलाय हाग्रामा महिलारिखौ सिफ बानायनायनि खौराङाव बुंनाय बादिब्ला बड'लेण्डनि राजखान्थियाव प्रमद बर'नि आगान थानाय नंलिया बड'लेण्ड इंखंनिसिम सफैनाय मोनसे सुलुङाव बुंनाय जादोंदि बिटिआरनि लेङाइ बुंथिगिरि अभिराम महानायकनि बानजायनायाव इउपिपिएल बिजेपि आरो बिपिएफ लोगोसे रायजो बेंगिरिया थिसननाय एमसिएलए मोना प्रमद बर'नि सोरखार सिफायनानै हाग्रामा महिलारिखौ सिफ थिसननायनि बागै जुथाइ सावरायलायबाय आरो सानसे साननैनि गेजेराव प्रमद बर'नि सोरखार सिफायनांगौनि थाखाय दाबिलाइ गथायनो रायजो बेंगिरिखौ लोगो हमनाय जासिगोन मुंख'नो गोनांदि दा समाव बिटिआरआव प्रमद बर'खौ सा 29 एमसिएलएफोरा मदद होगासिनो दं आरो हाग्रामा महिलारिनि आखायाव दं सा 11 एमसिएलए बे खौराङा थार जामारोब्ला बिटिआरनि सिफनि गादियाव हाग्रामा महिलारिया गुसुं समनि गेजेराव फैफिनसिगोन बे बिथिङाव बिटिआरनि सासे मैखोम मावफुंगिरि सोद्रोमा रनजित बसुमतारी आरो उलसन हासदाया मोनसे प्रेस मिट हांख्रायनानै मा बुंदोंमोन खोनासंनि फै আমি সরকার গঠন হওয়ার আরম্ভণিৰ পৰা আমি অনুভৱ কৰি আহিছোঁ আৰু আমাৰ দলে আৰু আমাৰ দলৰ নেতৃত্বত বা প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিখিনি চৰকাৰ গঠন হৈছে সেইখিনি চৰকাৰে চেষ্টা কৰি আছে যে আমি কি ধৰণে আমি ৰাইজৰ কাৰণে ভালকৈ কাম কৰিব পাৰিম কিন্তু সঘনে আমি চাই আছোঁ যে বিপিএফ দলে এটাৰ পিছত এটা প্ৰপেগেণ্ডা লৈ তেখেতসকলে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ এটা বিশৃংখলতা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ যত্ন কৰি আছে আৰু এই কেইদিনৰ পৰা আমি শুনি আছোঁ যে ওৱান বাই ওৱান তেখেতসকলে বিভিন্ন ধৰণৰ আমাৰ যি ৰুলিং গভৰ্ণমেণ্টৰ এমচিএলএসকল আছে ইএমসকল আছে তেখেতসকলক এপ্ৰ'চ কৰি আছে ডিৰেক্টলি নহ'লে ইনডাইৰেক্টলি কাৰোবাৰ জৰিয়তে আৰু এপ্ৰ'চ কৰি তেখেতসকলে এটা কথাই কৈ আছে গোটেইকেইজনক যে আপুনি হেনো আমাৰ লগত আহিলে চৰকাৰখন আমি বনাব পাৰিম আগৰ চৰকাৰখন ভাঙি যাব আমি নতুন চৰকাৰ আমি বনাব পাৰিম আৰু সেইকাৰণে আপুনি যদি আহে তেখেতসকলক এটা ভাল অফাৰো দিয়া হৈ আছে মনিটৰী অফাৰো দিয়া হৈ আছে তেখেতসকলক পজিশ্যনৰ অফাৰ দিয়া হৈ আছে তেখেতসকলক মানে কোৱা হৈ আছে যে আপোনালোকক পজিশ্যন দিয়া নাই তো আমি আপোনালোকক পজিশ্যন দিম তো তেনেকুৱাকৈ বিভিন্ন ধৰণৰ মানে এংগেলত তেখেতসকলে চেষ্টা কৰি আছে যাতে বৰ্তমান এক্সিষ্টিং যি গভৰ্ণমেণ্ট আছে সেইটো যাতে ভাঙি যায় কিন্তু আমাৰ ফালৰ পৰা আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে আমাৰ যিখন চৰকাৰ গঠন হৈছে আমি জানো যে এটা এলায়েন্স গভৰ্ণমেণ্ট আমাৰ ইউপিপিএল বিজেপি আৰু জিএছপি মিলি যিখন চৰকাৰ গঠন কৰা হৈছে সেইখন এতিয়া এটা ষ্টেবল গভৰ্ণমেণ্ট এতিয়া আৰু ইয়াত কোনো থ্ৰেট নাই আমি যিটো ৰাইজৰ মাজত যিটো মেছেজ এটা কনভে কৰিব বিচাৰি আছে বিপিএফ দলে ৰাইজে যাতে সেইটোত লৈ বিভ্ৰান্তি সৃষ্টি নহয় তেখেতসকলে যাতে কোনো চিন্তাত নপৰে এইখন গভৰ্ণমেণ্ট এটা ষ্টেবল গভৰ্ণমেণ্ট এখন গভৰ্ণমেণ্ট টিকি থাকিব অহা 5 বছৰলৈকে টাৰ্মটো পূৰা কৰিব সেইটো আপোনালোকে নিশ্চিন্ত হৈ থাকক আৰু বিশেষকৈ এইখিনি কথাই ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল এমচিএলএ আছে বা আমাৰ ইএমসকল আছে তেখেতসকলৰ ওপৰত আমাৰ ফুল কনফিডেন্স আমাৰ পাৰ্টিৰ আৰু গোটেইকেইজনে নিজৰ ফিডবেক নিজে তেখেতসকলে দিছে যে আমি দলৰ লগতে আছোঁ দলৰ লগতে থাকিম আৰু সেইকাৰণে এইখন চৰকাৰ টিকি থাকিব তাত কোনো সন্দেহ নাই তো এইটো হৈ নপৰিব বা চিন্তিত হৈ নপৰিব এইখন চৰকাৰ চলি থাকিব আপোনালোকৰ কাৰণে এইখন চৰকাৰ বনোৱা হৈছে আপোনালোকৰ সহায়ত বনোৱা হৈছে আৰু নিশ্চিত ৰূপে যোৱা 17 বছৰত যিখিনি কাম হোৱা নাই বা যিখিনি সিস্টেমত আনিব পৰা নাই চৰকাৰখনক যে পাব্লিক ফ্ৰেণ্ডলি হ'ব লাগে মানুহৰ কাৰণে সেৱা আগবঢ়াব লাগে সেইখিনি আমি জাষ্ট এবছৰ বা 1.5 বছৰহে হৈছে এইখিনিতে বহুতখিনি আমি চাবলৈ পাইছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ বিশ্বাস আছে যে তেখেতৰ নেতৃত্বত আমাৰ বডোলেণ্ডখন যিখন পৰিৱৰ্তনৰ কথা কোৱা হৈছিল সেইখন পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে
ইয়াত আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফুল 4 বছৰহে হৈছে এইখিনিতে বহুতখিনি আমি চাবলৈ পাইছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ বিশ্বাস আছে যে তেখেতৰ নেতৃত্বত আমাৰ বড়োলেণ্ডখন যিখন পৰিৱৰ্তনৰ কথা কোৱা হৈছিল সেইখন পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে ইয়াত আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফুল ছাপোৰ্ট আছে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফুল ছাপোৰ্ট আছে আৰু আমি ভাল পাইছোঁ যে ইণ্টাৰনেশ্যনেল এজেঞ্চিও আমাক এতিয়া ছাপোৰ্ট কৰি আছে ধুনীয়া কাম আৰম্ভ হৈছে আৰু কামটো কণ্টিনিউ হৈ থাকিব তো এইখিনিয়ে কথা আপোনালোকৰ জৰিয়তে আমি ৰাইজক জনাব বিচাৰিছোঁ যে আপোনালোকে চিন্তিত হ'ব নালাগে এইখন চৰকাৰ ষ্টেবল হ'ব আৰু আপোনালোকৰ কাৰণে কাম কৰি যাব এইখিনিয়ে কথাই ক'ব বিচাৰিম সকলে বা আমাৰ সদস্যসকলে বা আমাৰ কোনোবা MCLসকলে ভিতৰে যদি BPF লগত কানেকশ্যন কৰি পেলাই চৰকাৰ কৰাৰ কাৰণে যদি চেষ্টা কৰিছে সঁচা হৈছে কি আমাৰ ইয়াত মানে ডিচিপ্লিনাৰী আমাৰ পাৰ্টি লেভেলৰ পৰা তাত একশ্যন ল'ব লাগে সেইখিনি মই দাবী কৰোঁ থেংক ইউ এই এলায়েন্সৰ ধৰ্মমৰ্মে আমাৰ UPPL দলৰ পৰা 2জন আমি মিনিষ্টাৰ পাম সেইটো একেবাৰে চিয়'ৰ আৰু DPF কোনটো যুক্তিত তেওঁলোকে মিনিষ্টাৰ খুজিছে আমি নাজানো কিন্তু এটা কথা স্পষ্ট তেওঁলোকৰ মাজত ভিতৰত 2 ভাগ হৈ আছে DPFৰ মাজত চন্দনপুৰ বড়ো হাগ্ৰামা এইখিনি মানুহে যে নাজানে সিহঁতৰ মাজত ইউনাইটেড আছে বুলি দেখুৱাবলৈ গৈয়ে তেওঁলোকে নানা কথা কৈ পেলাই মানুহৰ মাজত বিভ্ৰান্তি এটা আনিব বিচাৰিছে আৰু এইটো আমাৰ মাজত বিশৃংখলা সৃষ্টি কৰিব বিচৰা এটা কৌশল মাত্ৰ